হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম দেই। আজি আহিছোঁ ঘৰলৈ মানে মাৰ ঘৰলৈ আহিছোঁ। ককাৰ বছৰেকীয়া সকাম পৰিছে। এইকেইদিনত মানে সকাম হৈ আছে। প্ৰথমতে আমাৰ ঘৰত মানে ককাৰ বছৰেকীয়া পৰিলে, তাৰপাছত আকৌ সেই নামঘৰত পাল এনেকৈ মানে সকামে খাই থকা নিচিনা হৈছে। আৰু এতিয়া এয়া ককাৰ বছৰেকীয়া ঘৰত বেটা আৰু মই অকণমান সোনকালে আহিলোঁ। হাজবেণ্ডে থৈ গ'ল আমাৰ দুটাক। পিছত তেওঁ আহিব আৰু এয়া বেটাই লগ পাইছে নহয়, পূৰা খেলিবলৈ বিৰাট ভাল পাইছে। বায়েকক ককায়েকক পাইছে। তাৰপাছতে এয়া ভকতসকল আহিলে, ভকতসকলে এয়া নাম লৈ আছে। আগতে কি হয়, সকাম বুলি ক'লে মানে যেতিয়া মানে মই বিয়া পতা নাছিলোঁ ন, ঘৰত আছিলোঁ, তেতিয়া এসপ্তাহমানৰ আগৰ পৰা ঘৰ চফা কৰা, তাৰপাছতহে চব চিজিল লগোৱা, সেইবিলাক মানে কাম কৰিছিলোঁ দেই। এতিয়া কি হয়, আলহীৰ নিচিনাকৈ খাবলৈ যোৱা নিচিনা হয় ন। ছোৱালী মানুহৰ জীৱনটো কেনেকৈ যে চেঞ্জ হৈ যায় ন, ভাবিবলৈ গ'লে। যিখন ঘৰত মানে জন্ম হৈ চব সৰুৰ পৰা মানে ডাঙৰ হোৱা হয়, সেইখন ঘৰে আকৌ কিবা আলহীৰ নিচিনা গোটেই হৈ যায়। আৰু এয়া বাহঁতো আহিছিলে, এইফালে মা আৰু এইফালে এইগৰাকী আমাৰ বৰ্তাহঁতৰ দাদাৰ বৌ দেই। বৌয়ে কৈছে মোকো থোৱা আকৌ বুলি। তাৰপিছত বৌকো অকণমান উঠাই দিছোঁ। আৰু এইফালে এয়া প্ৰসাদ ভাগ কৰি আছে, মানে প্ৰসাদ সেইফালে ভকতে দি দিলে আৰু এতিয়া এই ভিতৰৰখিনিক মায়ে দি দিছে। তাৰপাছতে এয়া সকলোৱে প্ৰসাদ খোৱাত ব্যস্ত হয় আৰু প্ৰসাদ খাই আছে চবেই। আৰু এইফালে কোমল চাউলৰ জলপান যোগাৰ কৰিছিলে। আমাৰ মানে সকাম হ'লে এনেকৈ কোমল চাউল আৰু ভজা চাউল এনেকৈ মানে দিয়া হয়। এইফালে মায়ে খাই আছে, মই খালোঁ বাৰু। এইফালে কিবাকিবি কথা পাতি আছোঁ বৌহঁতৰ লগত। আৰু এয়া আমাৰ বৌ দেই। তাৰপাছতে সেয়াই আৰু সকাম খাই মেলি অকণমান সময় থাকিলোঁ। তাৰপাছত আকৌ ঘৰলৈ ঘূৰি আহিলোঁ দেই। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।